সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ মই আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডিইৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী আহিছে LPUPৰ ৫৫০০ শিক্ষক পদক লৈ। এই জাননীখনৰ এটা গুৰুত্বপূৰ্ণ দিশ আপোনালোকৰ সৈতে আলোচনা কৰিম। বাকী দিশবোৰ বাৰু ইমান গুৰুত্বপূৰ্ণ নহয় যদিও জাননীখন প্ৰকাশ কৰা হৈছে। এই জাননীখনত এটা গুৰুত্বপূৰ্ণ দিশ ইয়াতে সংযোজন কৰিছে ডিইয়ে, সেই যাৰ কাৰণে কাট অফ কমিব আৰু কম নম্বৰ থকা পৰীক্ষাৰ্থী বা আবেদনকাৰীসকলৰ বাবে এই নিতান্তই ভাল খবৰ। জাননীখন আপোনালোকে দেখা পাইছে যে ডিইৰ তৰফৰ পৰাই এই জাননীখন আজি 4/10/2025 তাৰিখে ইছ্যু কৰা হৈছে। আৰু ইয়াত লিখিছে যে আপোনালোকে প্ৰথমতে দেখা পাইছে ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ ন'টিছ ভাইড নং বা যি নহওক আৰু প্ৰথম পইণ্টটোত ইমান গুৰুত্বপূৰ্ণ কথা নাই। ইয়াতে লিখিছে যে কি কৈছে বিভিন্ন বিভাগত যিহেতুকে কি হৈ আছে ৰিক্ৰুইটমেণ্ট প্ৰচেছ হৈ আছে, যদি তেখেতসকলে মানে তাতো চিলেক্ট হৈছে বা ইয়াতো মানে LPUPৰ ৫৫০০ শিক্ষক পদতো চিলেক্ট হৈছে, সেইটোৰ পৰা তেখেতসকলক কি কৰিব পাৰিছে নামটো উইথড্ৰ কৰিব পাৰিছে। এইটো ৰিকুৱেষ্ট, এইটো কি কৰিছে আবেদনসূচক এটা কথা, অনুৰোধসূচক এটা কথা কৈছে ডিইয়ে। কিন্তু এইটো তেওঁলোকক বাধ্য কৰাব নোৱাৰে। তেখেতসকলে যে উইথড্ৰ কৰিব পাৰিব, তেওঁলোকৰ এপইণ্টমেণ্ট নোহোৱা পৰ্যন্ত তেওঁলোকক বাধ্য কৰিব নোৱাৰিব বা জইনিং নোহোৱা পৰ্যন্ত। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যিটোৱে কম নম্বৰ থকাসকলৰ বাবে এইটো অত্যন্ত ভাল খবৰ, সেইটো হৈছে কি যে যিসকল LPUP শিক্ষক পদত ইতিমধ্যে নিয়োজিত হৈ আছে তেখেতসকলক ডিইৰ তৰফৰ পৰাই যি ৫৫০০ LPUP শিক্ষক পদৰ 2023 চনৰ বিজ্ঞাপন প্ৰকাশ হৈছিল, এই বিজ্ঞাপনটোৰ পৰা নাম উইথড্ৰ কৰিব দিছে বা প্ৰথম লিষ্টত যিসকলৰ নাম আহিছে তেখেতসকলক নাম উইথড্ৰ কৰিব দিছে। ইয়াত কিন্তু ৰিকুৱেষ্ট সূচক কথা নাই, ইয়াতে কি কৰা হৈছে প্ৰায় নিৰ্দেশাত্মক ধৰণে কথাষাৰ কোৱা হৈছে। ইয়াতে দেখা পাব যে however it has been noticed that there are many candidates who were regularized under the special recruitment drive and appointed in LP school and are seen to have applied for the post of teacher in LP school, and many candidates who were regularized under the special recruitment drive and appointed in UP school are seen to have applied for the post of teacher in UP schools. Such candidates are instructed to withdraw their candidature against the advertisements, failing which the director will remove their candidature as deemed fit. আপোনালোকে দেখা পাইছে ইয়াতে কি কৰিছে, যদি তেখেতসকলে স্বেচ্ছাই বা নিজেই যদি এই কেণ্ডিডেচাৰটো উইথড্ৰ নকৰে তেতিয়াহ'লে কি কৰিছে ডিইৰ তৰফৰ পৰাই তেখেতসকলে ৰিমুভ কৰি দিম বুলি কৈছে। গতিকে এই অত্যন্ত ভাল খবৰ, যিসকলৰ বাবে কম নম্বৰ আছে তেখেতসকলৰ বাবে এই নিতান্তই ভাল খবৰ। আৰু বাকী কেইটা পইণ্ট ইমান গুৰুত্বপূৰ্ণ নহয়। এটা কথা মই আপোনালোকক পৰামৰ্শ হিচাপে দিব বিচাৰোঁ, যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা চৰকাৰখনে ইচ্ছা কৰিছে যাতে অভাৰলেপিং নহয় বা সেই অনুপাতেই আজি বা তাৰ আলম লৈ এই নটিছখন আহিছে, গতিকে আপোনালোকে এই LPUP ৫৫০০ শিক্ষক পদৰ যিখিনি এপইণ্টমেণ্ট আছে সেইখিনি 10-15 দিন যদি দেৰিকৈ দিয়াৰ ব্যৱস্থা কৰাব পাৰে তেতিয়াহ'লে এই অভাৰলেপিংটো নহ'ব। কিয়নো GTPGT ইতিমধ্যে বহুত কেইগৰাকী কেণ্ডিডেটৰ নাম ইতিমধ্যে LPUP লিষ্টত সোমাই গৈছে। তেখেতসকলে নামবিলাক উইথড্ৰ নকৰে কাৰণ তেখেতসকলৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন হোৱা নাই, এপইণ্টমেণ্ট হোৱা নাই, গতিকে তেখেতসকলে নকৰাটো স্বাভাৱিক কথা। যদি নকৰে কিন্তু এই নটিছখন মতে তেখেতসকলক কি কৰিব নোৱাৰে, চৰকাৰে কোনোপধ্যে বাধ্য কৰাব নোৱাৰে যে তেখেতসকলে কি কৰক ইয়াৰ পৰাই কেণ্ডিডেচাৰ উইথড্ৰ কৰক। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব পাৰে যে বাকী ডিপাৰ্টমেণ্ট বা GTPGTৰ যিহেতুকে বহুত কেণ্ডিডেট ইয়াত সোমাই আছে, গতিকে LPUPৰ ফাইনেল মেৰিট লিষ্টে হওক বা এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো অন্ততঃ এইখিনিৰ এপইণ্টমেণ্ট হোৱাৰ এসপ্তাহমান হ'লেও যাতে পিছুৱাই দিয়ে। কিয়নো ইতিমধ্যে যিখিনি GTPGT ডিষ্ট্ৰিক্ট চিলেকশ্যন হোৱা নাই তেখেতসকলে কেণ্ডিডেটচাৰ কেতিয়াও উইথড্ৰ নকৰে বা আমি কৰিব বুলি ইতিমধ্যে নকৰে বুলি বিভিন্নজনৰ পৰা খবৰ পাইছোঁ বা বিভিন্নজনে কৈছে। গতিকে এইটো যদি প্ৰক্ৰিয়াটো পিছুৱাই তেন্তে আপোনালোকৰ বাবে ভাল হ'ব। কিন্তু যিসকলৰ নাম আহিছে তেখেতসকলে মোক বেয়া পাব প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্টত, কাৰণ তেখেতসকলৰ উৎসুকতা বাঢ়ি আছে চাকৰিটো যিহেতুকে
পোৱাৰ দৰে মাত্ৰ এপইণ্টমেণ্ট লেটাৰখন পাব বাকী। গতিকে তেখেতসকলৰ খং উঠাটো মোৰ ওপৰত স্বাভাৱিক, কিন্তু আমি প্ৰত্যেকৰে ভাল হোৱাটো বিচাৰিছোঁ, সেইবাবে এই পৰামৰ্শটো আগবঢ়াইছোঁ। বা আপোনালোকে এইটোও কৰিব পাৰে, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব পাৰে, বা যিখিনি পদ ৰৈ যাব মানে জইনিং নহ'ব, সেইখিনিৰ যাতে এটা হিচাপ কৰি বা কি কৰিব পাৰে, এখন ৱেইটিং লিষ্ট বনাই 10-15 দিনৰ ভিতৰতে পুনৰ নতুন নিযুক্তিৰ এখন তালিকা ঘোষণা কৰি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ব্যৱস্থা কৰাব লাগে। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ পৰামৰ্শখিনি কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে কওঁ, যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতাৰে মই আগবাঢ়ি যাবলৈ ইচ্ছা কৰিছোঁ। ধন্যবাদ।